হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ জোৰোণৰ আগা দিনাখনৰ পৰা। এইটো ভিডিঅ'ত আপোনালোকে জোৰোণৰ ভিডিঅ'বোৰ পাব আৰু জোৰোণৰ পিছদিনাখন ঢুলীয়াক বৰিব যোৱা সকলোবোৰ ভিডিঅ'ই পাব। আপোনালোকে চাব লাষ্টলৈকে ভিডিঅ'টো। এয়া আয়োজন কৰি আছে, পেণ্ডেলৰ কাম চলি আছে। এয়া আমাৰ কইনাই ড্ৰেছ চেঞ্জ কৰি আহি পুৰা ডান্স কৰাত লাগি আছে আৰু আমি সকলোৱে অলপ এনজয় কৰিলোঁ, ডান্স কৰিলোঁ। তাৰপিছত আমি এতিয়া কইনাক মেহেন্দি লগাম। মেহেন্দিৰ ভিডিঅ' কৰা নহ'ল, ফটোবোৰ আপোনালোকক দেখাম। এয়া আমাৰ মেহেন্দি লগা হৈ গ'ল। এইখন হাতত মই লগাইছিলোঁ আৰু নেক্সটখনত ৰাবিয়াই লগাইছিলে, মোৰ ফ্ৰেণ্ড। আমি ৰাতি মেহেন্দি লগাই দি আহি ঘৰত 1টামান বাজিলে আৰু যেতিয়া ঘৰত আহিছিলোঁ। এই নেক্সট দিনা ৰাতিপুৱা জোৰোণৰ কাৰণে আমি সাজি কাচি ওলাই আহিছোঁ আৰু ভিতৰলৈকে গৈ আপোনালোকক দেখাই আছোঁ। সকলোখিনি চাই থাকিব। এয়া সকলোবোৰে গেটৰ আগতে থিয় হৈ আছে আৰু জোৰোণৰ মানুহবোৰ সকলোৱে আহিছে দৰা ঘৰৰ পৰা। তো এয়া আমাৰ কইনা ঘৰৰ সকলোবোৰ। এয়া বিয়াৰ ভিতৰলৈকে সোমাই আহিছোঁ। ইফালে দৰা ঘৰৰ সকলোবোৰ বহি আছে আৰু বৰ্তমান বহি আছোঁ। আমি কইনাৰ ঘৰ আহি পালোঁ। সকলোৱে বহি আছে ইয়াতে। কইনা ৰেডি আমাৰ। এতিয়া দৰা ঘৰৰ পৰা যি সাজায় আৰু জোৰোণত যি যি দিয়ে সকলোবোৰ দেখাই দিওঁ, আপোনালোকে চাই থাকিব। এয়া আমি খাব বহিছোঁ পুৰি তৰকাৰী। ইফালে আমাৰ কইনা খাই আছে। আমি সকলোৱে খাব বহিছোঁ আৰু এয়া কইনাক জোৰোণ দিবৰ বাবে ওলাই লৈ গৈ আছে চোতাললৈকে।
এয়া জোৰণ দিয়া হৈ গ'ল। এইফালে কইনাৰ ফটোশ্বুট চলি আছে। এয়া কইনাৰ শাহু আম্মা আৰু লগত কইনাৰ মাক। জোৰণ দিয়া হৈ গ'ল। এতিয়া আমি ভাত খাব বহিছোঁ আৰু এয়া আমি ভাত খাই ওলাই আহিলোঁ। এইফালে আমাৰ কইনাৰ ফটোশ্বুট চলি আছে। এয়া দৰা ঘৰৰ পৰা অনা মিঠাই সকলোকে দিছে আৰু এয়া জোৰোণ শেষ হোৱাৰ পিছত কইনাই ড্ৰেছ বদলাই আৰু ডান্সত লাগি আছে। ডান্সৰ ৰিহাৰ্চেল চলি আছে বৰ্তমান। সকলোৱে ডান্সত ব্যস্ত। এইখিনিয়ে আছিল জোৰোণৰ ভিডিঅ'। মই জোৰোণৰ পাছদিনাখনৰ ভিডিঅ'খিনিও একেলগে দি দিছোঁ। আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকক। এয়া আমি জোৰোণৰ পিছদিনাখন ৰাতিপুৱা গৈছিলোঁ ঢুলীয়া বহিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক।
ইমান মাৰামাৰি কৰি আছে তো মই আগত নগ'লোঁ আৰু ইয়াৰ পৰাই দেখাই দিছোঁ আপোনালোকক ভিতৰত যাই দেখাই আছোঁ এতিয়া কইনাক গা ধুৱাব তো সকলোখিনিয়ে দেখা পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব দুলীয়া বৰি লৈ আহিলোঁ এতিয়া আমি বিয়াৰ ভিতৰত আহিলোঁ আৰু আমাৰ কইনা ৰৈ আছে সকলোৰে উৎপাত আৰু আমাৰ কইনাৰ ডেন্স চাই আপোনালোকে এনজয় কৰক আৰু এয়া কইনা গা ধোৱাৰ আগত তামোল পাণ দি আছে সকলোকে ইহঁতৰ উৎপাতবোৰ শেষ হ'ল কেনেকুৱা লাগিল জনাব আৰু এয়া মাহ হালধি ৰেডি কৰিছে কইনাক গা ধুৱাব
এয়া কইনাক গা ধুৱালে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু নেক্সট কইনাৰ তেলৰ ভিডিঅ' আৰু বিয়াৰ ভিডিঅ' মই একেলগে দি দিম, আপোনালোকে চাব ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকৰ ভাল লাগে লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।